সমাগত বিধানসভা নিৰ্বাচন আগতীয়াকৈ ৰাজনৈতিক প্ৰতিযোগিতাৰ উত্তাপ ইতিমধ্যে ৰাজ্যজুৰি বৃদ্ধি পাইছে। সেই পৰিপ্ৰেক্ষিতত আজিৰ এই প্ৰতিবেদনত আমি ৪৮ নং টংলা বিধানসভা সমষ্টিত বিজেপিৰ ৰাজনৈতিক দলৰ সম্ভাৱ্য প্ৰাৰ্থীসকলৰ তালিকাক লৈ আলোচনা কৰিম। প্ৰত্যেকটো ৰাজনৈতিক দলে নিজৰ ভিতৰত দক্ষ, জনপ্ৰিয় আৰু ভোটাৰ ৰাইজক আকৃষ্ট কৰিবলৈ সক্ষম নেতাসমূহক নিক্ষেপ কৰিবলৈ ইতিমধ্যে প্ৰস্তুতি আৰম্ভ কৰিছে। ইমানেই নহয়, খুব কম দিনৰ ভিতৰতে বিজেপি দলে নিজৰ দলীয় প্ৰাৰ্থী ঘোষণা কৰাক লৈ দলীয় সূত্ৰে ছাৰ্ভে চলাই থকাও পৰিলক্ষিত হৈছে। হয়, আজি আমি আগন্তুক ৪৮ নং টংলা বিধানসভা সমষ্টিৰ বিজেপিৰ বহু চৰ্চিত প্ৰাৰ্থীসমূহৰ নাম উল্লেখ কৰিব বিচাৰিছোঁ। বিজেপিৰ পৰা সম্ভাৱ্য প্ৰাৰ্থীৰ তালিকাত বহু চৰ্চিত নামসমূহ হৈছে বৰ্তমান মুদৈবাৰী পৰিষদীয় সমষ্টিৰ পৰিষদ দিগন্ত বৰুৱাৰ নাম প্ৰথমত আছে। তাৰ পিছতে বাঙালী সমাজৰ জনপ্ৰিয় নেতা তথা বৰ্তমানৰ বিজেপি কৰ্মী শ্যামল চৰকাৰৰ নাম, ৰাজ্যিক বিজেপিৰ সদস্য তথা বহু পুৰণি কৰ্মী নিৰঞ্জন সিঙৰ নামো বহু চৰ্চাত থকা পৰিলক্ষিত হৈছে। মুদৈবাৰীৰ প্ৰাক্তন TCLCCৰ অধ্যক্ষ তথা বৰ্তমানৰ মুদৈবাৰীৰ মণ্ডল বিজেপিৰ সভাপতি নৱৰাজ বৰুৱাৰ নামো বহু চৰ্চাত থকা পৰিলক্ষিত হৈছে। বিজেপি জিলা সমিতিৰ উপসভাপতি ব্ৰিকন চন্দ্ৰ ডেকাৰো নাম বহু চৰ্চিত হোৱা পৰিলক্ষিত হৈছে। তাৰে পৰিপ্ৰেক্ষিতত একালৰ প্ৰাক্তন নিউজ লাইভৰ সাংবাদিক তথা বৰ্তমানৰ বিজেপি কৰ্মী কণেশ্বৰ ডেকাৰ নামো কিছু চৰ্চাত থকা পৰিলক্ষিত হৈছে। এতিয়া মূল প্ৰশ্ন হৈছে, এইসকল সম্ভাৱ্য প্ৰাৰ্থীৰ মাজৰ পৰা কোনে শেষত দলীয় টিকট লাভ কৰিব আৰু কোনে আগন্তুক দিনত টংলা সমষ্টিৰ বিধানসভাৰ মূল যুঁজত নামিব, সেয়া সময়ত হ'ব লক্ষণীয়। নিউজ ডেস্ক ৰিপৰ্ট, কলাইগাঁও টাইমছ।